হাই এভৰিৱান, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ, সেইটো হৈছে চিৰালৰ ক্ষীৰ। আহকচোন মই কেনেকৈ বনালোঁ ভিডিঅ'টো এবাৰ চাওঁ। প্ৰথমতে মই চিৰাল লৈ লৈছোঁ। চিৰালখিনি ভালকৈ ধুই সৰু সৰুকৈ কাটি লৈছোঁ। মাজৰ যিটো গুটি থাকে, সৰু সৰু গুটি থাকে, সেইকেইটা মই আঁতৰাই লৈছোঁ। এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পিছত মই কেৰাহী এখন গৰম কৰিছোঁ। কেৰাহী এখন গৰম কৰাৰ পিছত মই ঘি দিছোঁ। ডাঙৰ চামুচে 1 চামুচ ঘি লৈছোঁ মই। আপোনালোকে ঘি নল'বও পাৰে, তাৰ সলনি আপোনালোকে বাটাৰো ইউজ কৰিব পাৰে। মই ইয়াত ঘিউ 1 চামুচ দি দিছোঁ। আৰু ঘিউটো দিয়াৰ লগে লগে এনেকৈ হেতা পাতেৰে লৰাই দিব, নহ'লে তলত লাগি ধৰিব পাৰে কেৰাহী। এনেকৈ অলপ লগাই ল'ব, সম্পূৰ্ণ গলালৈকে বাট চাব। মই লাহে লাহে লৰাই দিছোঁ গলি যোৱালৈকে সম্পূৰ্ণ। এয়া মোৰ সম্পূৰ্ণ গলি গৈছে ঘিউখিনি। সেইবাবে মই দিছোঁ চিৰালখিনি, মই যিখিনি কাটি থৈছিলোঁ সৰু সৰুকৈ, সেইখিনি মই এতিয়া দি দিছোঁ কেৰাহীখনত। আৰু আপোনালোকে চিৰালখিনি দিওঁতে এনেধৰণে লৰাই থাকিব আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখিব। এনেকৈ লৰাই থাকিব। লৰাই যিবোৰ গোটা আছিলে সেইবোৰ ভাঙি দিব। এনেধৰণে লৰাই থাকিব, হাতখন এৰি নিদিব। যদি এৰি দিয়ে তেতিয়াহ'লে তলত লাগি ধৰিব পাৰে। আপোনালোকে চাব যাতে গেছটো ল' ফ্লেমত নহ'বা মিডিয়াম ফ্লেমত থাকে, সেইটো আপোনালোকে চাই থাকিব। আৰু এনেধৰণে আপোনালোকে লৰাই থাকিব। এয়া চাওক, মই এতিয়া গোটেইখিনি সম্পূৰ্ণ ভাঙি গৈছে আৰু মিহি হৈ গ'ল। এতিয়া আপোনালোকে এইটো ডাঠ হোৱালৈকে এনেকৈ লৰাই থাকিব। অলপ ডাঠ হ'বলৈ দিব আপোনালোকে। এয়া মই যিমান পাৰি লৰাই আছোঁ। মই দেখিছেনে হাতখন এৰি দিয়া নাই, মই লৰাই আছোঁ কণ্টিনিউ। আপোনালোকে এনেকৈ লৰাই থাকিব। অকণমান ডাঠ হৈ আহিছে। মই অলপ চেনি দিছোঁ। মই আগতে চেনি দিছিলোঁ, কিন্তু মই ভিডিঅ'টো কৰিবলৈ থাকি গ'ল। মই 2 চামুচ চেনি দিছোঁ। এইটো চামুচৰ সৈতে 3 চামুচ। মই যিহেতু চেনি কম খাওঁ, সেইবাবে মই চেনি কম দিছোঁ। আপোনালোকে যদি বেছি খায় বেছিও দিব পাৰে। এচক মই ভালদৰে চেনি দিয়াৰ পিছত ভালদৰে মিহলাই লৈছোঁ গোটেইখিনি। এচক মোৰ অকণমান ডাঠ হৈ গৈছে, এনেকৈ ডাঠ হোৱালৈ ৰ'ব। এচক ডাঠ হৈ গৈছে। আপোনালোকে এইটো সময়ত বেছি ধ্যান ৰাখিব যাতে তলত লাগি নধৰে। এতিয়া মই গাখীৰ দিছোঁ, চাহ খোৱা কাপটোৰে 1 কাপ। আপোনালোকে বেছি কম কৰিব পাৰে গাখীৰৰ পৰিমাণটো। মই এতিয়া গাখীৰখিনি দিয়াৰ পিছত ভালদৰে লৰাই থাকিম। চাওক, মই অলপ ডাঠ হোৱালৈকে লৰাই থাকিম। আপোনালোকে যদি ভাবে অলপ পাতলকৈ খাওঁ তেতিয়া ৰাখিব পাৰে। মই অলপ ডাঠ কৰিম, সেইটো বাবে লৰাই আছোঁ। অলপ ডাঠ হোৱাৰ পিছত মই খিচমিচ দিছোঁ। আপোনালোকে কাজু বাদামো দিব পাৰে। মোৰ ওচৰত কাজু বাদাম নাছিলে বাবে মই অকল খিচমিচেই দিছোঁ। এয়া মই ভালদৰে লৰাই লৈছোঁ গোটেইখিনি। মোৰ হৈ গৈছে আৰু গোটেইখিনি অলপ ডাঠ হোৱা যেন লাগিছে। চাওক, মই দেখাই দিছোঁ। এয়া ইমানটো ডাঠ কৰিলে হ'ব, বেছি ডাঠ কৰিব নালাগে। শেষত মই 1 চামুচ মৌ দিছোঁ। আপোনালোকে এইটো মৌ নিদিবও পাৰে, কোনো কথা নাই। মই ফ্লেভাৰটো ধুনীয়া হ'বৰ বাবেহে দিছোঁ। এয়া মই ভালদৰে লৰাই লৈছোঁ আকৌ। আপোনালোকে যদি মৌ বেছি খায়, মৌ বেছিও দিব পাৰে। মই 1 চামুচ দিছোঁ, বেছি মিঠা হৈ যাব পাৰে, সেইবাবে মই 1 চামুচ দিছোঁ। এয়া চাওক, আমাৰ ক্ষীৰ ৰেডি হৈ গ'ল। ধন্যবাদ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে।
যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত সকলোকে ধন্যবাদ জনাইছোঁ।